আৰু এটা গ্ৰুপতে দি পালো নহয় ভাল লাগিছে এইবিলাক কিয় ভাবি আছা মই সেইটো হোৱা হয়তো আৰু খবৰ কৈ দিলো সহায় সহযোগিতা কৰিবলৈ আমি অনুৰোধ জনালোঁ। মই অসমী গীত পৰিৱেশন কৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত শংকৰদেৱক এখন ফুলাম গামোচাৰে আদৰিব মৰিগাঁও দায়কৰ অধ্যক্ষ মহোদয়ে। মই অধ্যক্ষ মহোদয়ক এখন ফুলাম গামোচাৰে আদৰিবলৈ অনুৰোধ জনালো। আমি তেখেতৰ লগত অহা অজিত ডেকাদেৱকো এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ মনস্থ কৰিছো। তেখেতক আদৰণি জনাব নিজৰা বাইদেৱে। আমি নিজৰা বাইদেউক অজিত ডেকাদেৱক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ অনুৰোধ জনালো। আমি উদ্বোধক মহোদয়ক ছাত্ৰ ছাত্ৰী তথা দায়কৰ প্ৰবক্তা অধ্যক্ষসকলক উদ্দেশ্যি চমুকৈ দুআষাৰ বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনালো। দায়ক সপ্তাহ উপলক্ষে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান
ঠিক আছে ভিডিঅ' কৰিছোঁ মই ভিডিঅ' অঁ